চেনেল বhanu আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ যিহেতু আজি 31 জানুৱাৰী হয় সবে চাগে বিশেষভাৱে পিকনিক কৰিছে তথাপি আজিৰ দিনটো ময়ো গৈছিলোঁ পিকনিক দৰে নহয় এনে ফুৰিবলৈ কাৰণে ওলাই গ'লোঁ হাজবেণ্ড আৰু কলিগবোৰৰ সৈতে সো ভাল লাগিল গৈ পেলাই সো সেইবোৰে মই আজি আপোনালোকক অলপ শ্বেয়াৰ কৰিম সো আপোনালোকে চাই থাকক আমি পোনপ্ৰথমে গৈ নামেৰি ইক' কেম্পতে সোমালোঁ ইক' কেম্প বহুত ধুনীয়া ইয়াত নেচাৰেল বিউটি বহুত ধুনীয়া চাবলৈ কাৰণে ইয়াতে কিছুমান কেবিন বনাই দিয়া হৈছে য'ত আপোনালোকে ষ্টে' কৰিব পাৰে দূৰ দূৰৰ পৰা অহা পৰ্যটকবোৰে ষ্টে' কৰিব পাৰে লগতে কোনোবা ইচ্ছা কৰিলে থাকিব পাৰে ইয়াতে আৰু লগতে ইয়াতে সৰু সুৰা ধুনীয়াকৈ জিৰণি চৰা কেইটামান বনাই দিয়া হৈছিল ইমান ধুনীয়া লাগিছিল চাবলৈ কৰি আছোঁ কফি কেতিয়া আনিম কফি খাবলৈ পালে আমি আকৌ যাম বেলেগ এখন ঠাইলৈ চ' আপোনালোকে দেখিছে ইয়াতে বহুত ধুনীয়া ধুনীয়া জেগা আছে চব কফিৰ কাৰণে ৱেইট কৰি খন্তেক সময় ৰখাৰ পিছত আমাৰ ইয়াত কফি আহি গ'ল আমি খাবলৈ ষ্টাৰ্ট কৰিছোঁ এতিয়া খাবলৈ বহুত টেষ্টি লাগিল পেলাই পুৰা চেচ আদায় এই ব্লগ কৰাৰ লগত আহিলে নাপাব যায় দেখুৱা তুমি কি কৈছিল না কোৱা ভালকে কোৱা এয়া আমি আহিছোঁ ভালুকপুং হেল্ল' কেনেকুৱা লাগিছে ইয়াতে আহি ভাল লাগিছে পঢ়ি থাকোঁতে ৰিলছ বনাই দিয়া না বুলি হাজবেণ্ডক কৈ আছিলোঁ হাজবেণ্ডে মনে মনে ভিডিঅ' ৰেকৰ্ড কৰি আছিল মই গমেই নাপাওঁ কৈ আছিলোঁ পিছত গম পাই পেলাই চাওকচোন কেনেকৈ কেমেৰা কনচিয়াছ হৈ গ'লোঁ মোৰ কলিগৰ দাদা আৰু বৌ নিউলি মেৰিড কপল তেওঁলোকে ফটো উঠি আছিল ফটোশ্বুটৰ কেইখনমান ফটো আপোনালোকৰ আগবঢ়ালোঁ এয়া আমাৰ ধুনীয়া কইনাজনী আমি এতিয়া ওলাই গ'লোঁ আৰু বেলেগ এখন ঠাইলৈ যাম চ' এতিয়া ৰিজৰ্টৰ পৰা আমি ওলাই গৈছোঁ Welcome back to my channel. সকলোকে মোৰ bhanu চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত তাৰপিছতে তেওঁলোকক লৈ গ'লোঁ জালিত মই আগতেও ভিডিঅ' বনাইছোঁ চ' ভিডিঅ' নবনালোঁ থেংক ইউ আজিলৈ আপোনালোকক এৰিছোঁ বাই